হেল্ল' বন্ধুসকল, মই ডিম্পল আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাৰ স্বাগতম জনালোঁ। আৰু আজি দেখিছেই মই ক'ত আহিছোঁ। তো এটা বহুত দিনৰ সপোন মোৰ পূৰা হ'বলৈ গৈ আছে। তো আপোনালোকে চাওক, কণ্টিনিউ থাকক। কি বস্তুনো এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এয়া হয়, এই ফোনটো মই আজি মোৰ বহুত দিনৰ সপোন আছিলে, আপোনাৰ ছেমছাং গেলেক্সি S23Ultra। তো বহুত দিনৰ আজি সপোন এটা মোৰ পূৰা হ'বলৈ গৈ আছে। তো এই দাদাক মই ইয়াৰ ফিচাৰ্ছবিলাক আৰু দামটো জনাবলৈ ক'ব বিচাৰিম। আপোনালোকে চাব ভিডিঅ'টো। তো দাদা কওকচোন ইয়াৰ আপোনাৰ অলপ ফিচাৰ্ছৰ বিষয়ে। এইটো কেমেৰাৰ কাৰণে বেষ্ট ফোন হয়, কেমেৰাৰ কাৰণে ক'ব নালাগে। হয়, আৰু ইয়াৰ কেমেৰা হয়, আৰু লগতে আৰু এটা নতুন ফিচাৰ এড কৰা হৈছে ইয়াতে, হয়, ৱাটাৰ ৰেজিষ্টেণ্ট। আপুনি আণ্ডাৰ ৱাটাৰ ফটো ক্লিক কৰিব পাৰিব, হয়, এবং আৰু কি আপুনি ভিডিঅ' বনাব পাৰিব। হয়, ইয়াৰ ৰেঞ্জটো আপোনাৰ দাম 1,25,000 হয়। হয়, হয়, আজি অফাৰ আছে, মই দাদাক আজি মই অফাৰটো বনাই দিম। হয়, হয়। আপুনি এতিয়া চাব ফোনটো। তো বন্ধুসকল, তো আমি আজি এই ফোনটো আনবক্সিং কৰিম। তো আপোনালোকৰ লগতো থাকিব আপোনালোক, আৰু মৰম চেনেহ দি থাকিব। তো আহক আমি সকলোৱে একেলগে আনবক্সিং কৰিম। বহুত দিনৰ সপোন এটা পূৰা হ'বলৈ গৈ আছে। ৱাও, চাওক আপোনালোকে, ইমান ধুনীয়া সুন্দৰ লাগিছে। তো ইয়াৰ লগত কি আহে এই দাদাৰ মুখখন দেখাই দিবলৈ আছে। এতিয়া চাওক, মোৰ নতুন ড্ৰিম ফোন হয়। তো চাওক এইটো, হয়, এয়া আৰু বেক চাইডটো দেখাই দিব দাদা। হয়, তো আপোনালোকে ফোনটোৰ চাগে কভাৰটো আপোনালোকে দেখিছে। এইটো আপোনাৰ ইয়াতে আপোনাৰ দামটো লিখা আছে, আৰু দামটো দেখিছে আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মোৰ ডিছকাউণ্ট হৈছে। মোবাইলটো কেনেকুৱা হয় মই এক্সপিৰিয়েঞ্চটো ক'ম আপোনালোকক। তো আজিলৈ ইয়াতে সামৰিছোঁ ভিডিঅ'টো। মই ফোনটো অলপ আপোনালোকৰ মোৰ এই নতুন ফোনটো মোৰ কেনেকুৱা ধৰণৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে এটা ষ্টিকো আছে এডাল, আৰু আপোনাৰ তো এইটো ইয়াতে এডাল ষ্টিকো আছে, এডাল আপোনাৰ ষ্টিকডালে নোট চোট লিখিব পাৰি। আৰু ফোনটো মোৰ বহুত দিনৰে আপোনাৰ হেৰিও আছিলে, সপোনৰ ফোন বুলি ক'ব লাগিব। বহুত দিন হৈ গ'ল, আৰু কালাৰটো হৈছে ক্ৰীম কালাৰ। ইয়াতে বগা, মোবাইলত কিন্তু বগাৰ দৰে দেখা হৈছে। তো কালাৰটো আপোনাৰ ক্ৰীম কালাৰ হয়, চাব। তো ফোনটো দেখালোঁ, আৰু আপোনালোকক এই ফোনটো মই এক্সপিৰিয়েঞ্চৰ বিষয়েও পাছত জনাম। আপোনালোকে মোকটো যে ল'লোঁ বেষ্ট কেমেৰাৰ কাৰণে লৈছোঁ, আৰু এই মই আহোঁতে ইয়াতে আপোনাৰ কেমেৰা কৰিছিলোঁ। মই মানে এনেই মোবাইলত এনেকৈ এখন হাতে বাইক ধৰি আৰু এখন হাতে মোবাইল ধৰি এনেকৈ কেমেৰা কৰি চাইছিলোঁ। তো বন্ধুসকল, আপোনালোকে এই শ্বটকেইটা চাব, কেনেকুৱা হৈছে জনাব। আৰু পাছলৈ নতুন নতুন ভাল ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু সকলো কৰি দিব। ধন্যবাদ।